বেঙেনা পুলিকেইটাত ফুলো আহিছে, লগতে পাতবিলাকো লেতেৰা হৈছে। এইখিনি সময়ত চেম্পু অকণমান স্প্ৰে কৰি দিছোঁ। চেম্পু লৈছোঁ আধা লিটাৰ পানীত 6 টোপালমান। চেম্পুটো যিকোনো ল'ব পাৰে। আৰু এয়া মোৰ চেম্পুখিনি দিয়া হৈ গ'ল। ইয়াত ঢাকনিখন মাৰি ল'লোঁ। ঢাকনিখন মাৰি লৈ ধুনীয়াকৈ গোটেইখিনি পানীৰ লগত চেম্পুখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ ঢাকনিটো ফুটোৱাৰ কাৰণে বেজি এটা গৰম কৰি লৈ ইয়াত ফুটাই দিছোঁ। ধুনীয়াকৈ ফুটা যায়। তাৰপিছতে এইখিনি মোৰ ধুনীয়াকৈ ঢাকনিটো ফুটা গ'ল। এয়া ফুটোৱা হোৱাৰ পিছত মই চেম্পুটো ইয়াত বেঙেনা পুলিটোত তলৰ পৰা ওপৰলৈকে ধুনীয়াকৈ দিছোঁ। পাতখিনি চফা হৈছে। ইয়াত মকৰা চকৰাবিলাক পোকবিলাক নধৰে চেম্পু দিলে, সেইকাৰণে এইখিনি সময়ত দিলে ভাল। অকল বেঙেনা পুলি বুলি নহয়, বাকী চব্জিবিলাকতো এনেদৰে দিব পাৰে। পাতবিলাক চাফা হৈ থাকিলে তেতিয়া একো পোক পৰুৱাবিলাক ইমান বেছি নধৰে।